হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল নীলপৱনৰ ব্লগ। মানে আজি দেউলত যাম, এইটো দেউল বগৰী খাব যাম। এয়া বিবেক পুৰা বাল্টিং লৈ আহিছে, বাল্টিং কম চব লৈ আহিছোঁ। পাঞ্জল বিবেক আৰু মই বগৰী খাব যায়। এয়া দেউল বৰ্তমান আহি পালেই আৰু বৰ্তমান এয়া চব বাল্টিং কম চব লৈ আহিছোঁ। ভিডিঅ'টো লেজি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বোলক, ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক বৰ্তমান দেউল আহি পালোঁ। এই বিবেকে পাৰি আছে, এয়া চাওক বগৰী পৰি আছে। এয়া চাওক এয়া দেউল এই যোৱা বছৰ ইয়াতে শিলিখাৰ ভিডিঅ' বনাব আহিছিলোঁ। এয়া চাওক বগৰী এডাল এই বিবেকে পাৰি আছে। এয়া বগৰী চাওক বগৰী দেউল একবাৰ দেউলৰ ওপৰৰ পৰা চাই চাওক মানে সলকা লৈছে। চাওক এয়া দেউ বগৰী ফুলৰ গছ দেউল। এয়া চাওক এইটো দেউল মানে ইয়াতে দেউল কৰা হয় হোলীৰ দিনা। এয়া চাওক এয়া মই এয়া বগৰী গছ কিমান আছে। ভিডিঅ'টো চাই থাকক বৰ্তমান। ইমান দূৰ আহিব সেইটো আমাৰ ঘৰ। এয়া চাৰ্চ পাব্লিক স্কুল, ইয়াতে বগৰী পাৰি আছে। এই বগৰী চাওক এটাই পাৰি আছে বিবেকে, এই বগৰী পৰি আছে। বগৰী এই জংঘল নাখালিবি, বগৰী ভালকে খেলো। এই বগৰী চাওক এইফালে বগৰী গছ, এইফালে শাল আছে। আজি শুনিলো বগৰী পৰিলে বোলে মাথা বতা, আজি গম পালো। বগৰী পাৰি আছে। এই বগৰী এক বাল্টিং কৰিছোঁ আৰু এয়া বগৰী জ্বালা নোৱা। এয়া বিবেকে কাটা আৰম্ভ কৰিলে। পানী পাঞ্জল মই আছোঁ বৰ্তমান। এয়া কাটি আছে চাওক। খাব পৰা যে খাম, নোৱাৰিলে ঘৰত লৈ পেলাই শুকাই পেলাই আচাৰ বনাই খাম। এয়া চাওক মানে গান্ধী চাওক না কি মজা জেগা। এয়া চাৰ্চ পাব্লিক স্কুল। এয়া পথাৰৰ মাজত কোনো নাই বৰ্তমান, আমি তিনিও আছোঁ। এয়া চাওক মই আছোঁ বৰ্তমান। ই খাই আছে বগৰী। এয়া বাল্টিঙত থৈ দিছোঁ বগৰী খাই থাকক। এয়া চাওক মানে বগৰী এটা টেষ্ট কৰি চাওক কেনে লাগে। মজা লাগিছে, মজা লাগিছে। নিমখৰ লগত খাওঁ জুতি বেলেগ বছ। সানি আছে আৰু নিমখ দি আছে। জ্বালা বেছি নিদিবি, পেট বিষাব। এই জ্বালা বেছি নিদিবি, মই নাখাওঁ কিন্তু। মই কিন্তু সঁচা নাখাওঁ কিন্তু। কি জ্বালা বেছি নিদিবি, মই নাখাওঁ কিন্তু। জ্বালা দিবি আৰু খাবা আৰম্ভ কৰো আৰু দেই আৰু চবকে দিছো। আকৌ দিবা নাগে দি দেই, মাজত থৈ দিয়া ৰ, এতিয়া চবে খাব। বগৰী জ্বালাই নাই এই জ্বালা হা। চাওক বা জ্বালা হৈছে খাব ভাল আছে। বগৰী কি খালা কি জ্বালা খাবা লাগে, পানী খাব লগা হ'ল ভাল। হাই ফ্ৰেণ্ডছ, এন্দক চাওকচোন কি পাগল বেয়া যিমান নিমখ আনিছোঁ চব জ্বালা নিমখ সানিব ধৰিছে। খাওঁ নাখাওঁ আৰু মই নাখাওঁ আৰু ঘৰলৈ আৰু উভতি যাই আছোঁ। বগৰী খাৱা হ'ল, দুটামান বগৰী ললাক। এয়া চাওক ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ লগত ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ, বাই বাই।